নমস্কাৰ প্ৰিয় দৰ্শক মই আজি আপোনালোকলৈ এখন সুন্দৰ কিতাপ লৈ আহিছোঁ কিতাপখন হয়তো বহুতে পঢ়িছে কিতাপখনৰ নাম হৈছে জীৱন জীৱন বৰ অনুপম কিতাপখন লিখিছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে বাইদেউ এগৰাকী অতি অসাধাৰণ নাৰী আছিল তেওঁৰ লিখা কিতাপ বহুত আছে আৰু আমি সেই কিতাপবোৰ পঢ়িলে বহুত কথা জানিব পাৰিম বাইদেউ বৰ দুখত জীৱন অতিবাহিত কৰিছিল কিন্তু এটা দিনত তেওঁ শীৰ্ষস্থান দখল কৰিছিল তেওঁৰ জীৱনৰ কথাবোৰ বহুত সুন্দৰকৈ তেওঁৰ জীৱনী জীৱন জীৱন বৰ অনুপমত সন্নিবিষ্ট কৰিছে মই আগতে শব্দৰ কল্লোলত লিখিছো যে আমি আমাৰ জীৱনত পিতৃ মাতৃ শিক্ষাগুৰু বয়োজ্যেষ্ঠসকল আৰু মহান ব্যক্তিসকলক অনুকৰণ কৰি আগবাঢ়ি যাব লাগে এতিয়া বাইদেউৰ কিতাপখনত দেখিছো তেওঁ ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীক বহুত অনুকৰণ কৰিছিল আৰু তেওঁ মহাত্মা গান্ধীৰ বিষয়ে এনেদৰে লিখিছে মহাত্মা গান্ধীয়ে নিজৰ জীৱনীখনক জীৱনী বুলি কোৱা নাই কৈছে সত্য অন্বেষণৰ অভিজ্ঞতা বুলি সঁচাকৈয়ে জীৱনটোতো অভিজ্ঞতাৰে সমষ্টি সত্য বিচাৰি ফুৰোতে তেওঁ কাক সত্য বুলি অনুভৱ কৰিলে দেউতাৰ লাইব্ৰেৰীৰ এই কিতাপখনৰ সাজ দকৈ মোৰ মনত বহিল মই তেতিয়াও বাইবেল পঢ়া নাছিলোঁ কিন্তু মোৰ সত্য অন্বেষণৰ কাহিনীৰ এই কথাখিনি কি যে মনোৰম কি যে শান্তিদায়ক কোনোবাই তোমাক এচলু পানী দিলে তুমি তেওঁক পেট ভৰাই খাবলৈ দিবা কোনোবাই মৰমেৰে সৈতে সম্ভাষণ কৰিলে তুমি মূৰ দুৱাই সম্ভাষণ জনাবা কোনোবাই এটা পাই দি সহায় কৰিলে তেওঁক তুমি সোণৰ মোহৰ দি সহায় কৰিবা তোমাৰ জীৱন ৰক্ষা কৰিলে তুমি তেওঁৰ বাবে নিজৰ জীৱন দিবলৈ পিছ নপৰিবা জ্ঞানী লোকে কথা আৰু কামৰ সদায় মিল ৰাখে সামান্য উপকাৰ কৰিলেও তেওঁক 10 গুণে প্ৰতি উপকাৰ কৰে যি প্ৰকৃততে উচ্চ মনৰ মানুহ তেওঁ সকলোকে একে বুলি ভাবে আৰু উপকাৰ কৰি অপকাৰৰ প্ৰতিদান দিয়ে এনেবোৰ নীতি কথাই মোৰ অন্তৰ আৰু পোহৰাই পেলালে মহাত্মাই আমিষ ভোজন প্ৰত্যাহাৰ কৰা আৰু নিৰামিষ ভোজনত বিলাতত গৈ অতি কষ্টৰে ৰক্ষা কৰা কথাটো মাংস নোখোৱাৰ সিদ্ধান্ত লোৱাত মোক সহায় কৰিলে তেনে সৰুতে মাংস মোৰ অতি প্ৰিয় খাদ্য আছিল যদিও পশু পক্ষীৰ প্ৰতি দয়াৰ গভীৰ অনুভৱে মোৰ নিজা ভালপোৱাক তুচ্ছ কৰি তুলিলে গান্ধীজীৰ অবিচল মাতৃভক্তি আৰু সত্য স্বীকাৰৰ সাহসে মোকো তেনে হ'বলৈ আৰু উদগনি দিলে মোৰ সকলো কৰ্মৰ দ্বাৰা পিতৃ মাতৃ আৰু সমাজৰ সকলোৰে সন্তোষ পাওক মোৰ দ্বাৰা লোকহিতকৰ কাৰ্য হওক এনে আদৰ্শই মোৰ বিবেকক উদ্বুদ্ধ কৰিলে কথাখিনি অতি সুন্দৰ নহয়নে আপোনালোকে চাগে বাইদেউৰ কথাখিনিত মুগ্ধ হৈ গৈছে আকৌ এখন নতুন কিতাপ লৈ মই আপোনালোকৰ ওচৰলৈ আহিম ধন্যবাদ